নমস্কাৰ বন্ধুসকল, মই সিদ্ধাৰ্থ শংকৰ কলিতা আৰু এটা নতুন ভিডিঅ' লৈ মই মোৰ চেনেল সিদ্ধাৰ্থ শংকৰ কলিতালৈ আপোনালোকক আদৰণি জনাইছোঁ। বন্ধুসকল, দুদিন ৰ'দ দিছিলেহে, এতিয়া আকৌ বৰষুণ আহিছে। এয়া বৰষুণ, কিনকিনীয়া বৰষুণ আহিছে আৰু গোটেই আকাশ ডাৱৰে ছানি ধৰিছে। ৰাতিলৈ বোধহয় মুষলধাৰ বৰষুণ হ'ব। মই আচৰিত হৈছোঁ যে ফেব্ৰুৱাৰী মাহত এইবাৰ বতৰ এনেধৰণে পাতিছে যে এতিয়া আচলতে বতৰ ভাল হোৱাৰ নাম লোৱা নাই। দুদিন ৰ'দ দিলে আমি খুব আনন্দ পাইছিলোঁ। পোৱালিখিনিক ৰ'দ পুৱা আৰু আবেলি দিব পাৰিছিলোঁ, কিন্তু আজিৰ পৰা আকৌ সেই একেই অৱস্থা। ৰাতিপুৱাৰ পৰা বতৰটো গোমা হৈ আছিল, এতিয়া বৰষুণ আহিবলৈ ষ্টাৰ্ট কৰিছে। এনেকৈ হৈ থাকিলে আমাৰ গাহৰি খেতিয়কসকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। যিসকল গাহৰি খেতিয়কৰ পোৱালি জগিছে বা পোৱালি উইন কৰা হোৱা নাই, সেইসকল গাহৰি খেতিয়কৰ কাৰণে এই মাহটো এটা চেলেঞ্জিং মাহ হিচাপে থিয় দিছে। সেইসকলে অতি কষ্ট কৰিবলগীয়া হ'ব পোৱালিকেইটা উঠাবৰ কাৰণে যদি প্ৰচুৰ ঠাণ্ডা পৰে। আজি বতাহো মাৰি আছে, আৰু যদি বেছিকৈ বতাহ মাৰে, যদি কাৰেণ্ট নোহোৱা হৈ যায়, তেতিয়াহ'লে ফাৰ্মত এটা ভয়ংকৰ অৱস্থাৰ সৃষ্টি হ'ব, কাৰণ লাইটবোৰ নজ্বলিব। আৰু টাগাৰীলৈ আজিও ফাৰ্মৰ কেবিনে যিকেইটা কেবিনত পোৱালি আছে, সেই কেবিনকেইটাত টাগাৰী লৈ আকৌ জুই ধৰি পোৱালিকেইটাক ঠেকপুটক দিব লাগিব। যি কি নহওক, আশা কৰোঁ যে আকৌ কাইলৈ ৰ'দ দিয়ক, আমি আশাহে কৰিব পাৰোঁ। আজিৰ ছাবজেক্টটোলৈ আহোঁ। আজিৰ বিষয়টো হ'ল, বহু ফাৰ্মাৰে মোলৈ ফোন কৰি সোধে যে দাদা, আপুনি কি দানা ব্যৱহাৰ কৰে গাহৰিৰ ক্ষেত্ৰত, কেনেদৰে ব্যৱহাৰ কৰে সেই বিষয়ে অকণমান জনাবলৈ কয়। গতিকে আজিৰ ভিডিঅ'টোত মই ফাৰ্মত কি দানা ব্যৱহাৰ কৰোঁ সেই কথাটো কোৱাৰ আগতে আহকচোন মই কেনেকৈ দানা দিওঁ সেয়া আপোনালোকক দেখুৱাই লওঁ, ব'লক। বন্ধুসকল, মই এয়া দানা ব্যৱহাৰ কৰোঁ। এয়া গডৰেজ কোম্পানীৰ দানা। মই আপোনালোকক দেখুৱাই গৈছোঁ, মই দানাখিনি এয়া দেখুৱাই গৈছোঁ। এয়া গডৰেজ কোম্পানী। আজি কিছুদিন ধৰি মই গডৰেজৰে ব্যৱহাৰ কৰি আহিছোঁ। কেৱল প্ৰায় 6 মাহমান ধৰি মই কেৱল গডৰেজেই ব্যৱহাৰ কৰিছিলোঁ। মাজতে অলপ ডিহিউজৰ দানা খুৱাইছিলোঁ। তাৰপিছত ইভা বুলি এটা দানাও মই ফিনিচাৰ ফিডটো তাৰ খুৱাইছিলোঁ, কিন্তু শেহতীয়াকৈ মই গডৰেজে খুৱাই আহিছোঁ এতিয়ালৈকে। মই দানাখিনি দেখুৱাই দিওঁ, মই কোনখিনি কাক খুৱাওঁ। বন্ধুসকল, এয়া ষ্টাৰ্টাৰ ফিড। এইটো মই পোৱালিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। পোৱালিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ মানে যে পোৱালিখিনি উইন নকৰাৰ আগতে মই আচলতে ব্ৰইলাৰৰ যিটো প্ৰি ষ্টাৰ্টাৰ, সেইটোৰ লগত পাউডাৰ গাখীৰ অলপ মিহলি কৰি তেনেকৈ খুৱাবলৈ আৰম্ভ কৰোঁ মই। তাৰপিছত যেতিয়া উইন কৰাৰ পিছত এই ষ্টাৰ্টাৰ ফিডটো মই দিওঁ পোৱালিবোৰক। 30 কেজি ওজনলৈকে মই এই ষ্টাৰ্টাৰ ফিডটো গডৰেজৰ এইটো ব্যৱহাৰ কৰি আহিছোঁ। আজি প্ৰায় 6 মাহমান ধৰি মই কেৱল গডৰেজেই ব্যৱহাৰ কৰি আহিছোঁ। এইটো ষ্টাৰ্টাৰ ফিড 30 কেজি ওজনলৈকে মই পোৱালিবোৰক এই ষ্টাৰ্টাৰ ফিডেই ব্যৱহাৰ কৰোঁ। ষ্টাৰ্টাৰ ফিডৰ পিছত এইটো হ'ল গ্ৰ'ৱাৰ ফিড। গ্ৰ'ৱাৰ ফিড ব্যৱহাৰ কৰোঁ। এই গ্ৰ'ৱাৰ ফিডটো ব্যৱহাৰ কৰোঁ মই আচলতে 30 কেজিৰ পৰা 70 বা 65 বা 70 কেজি ওজনৰ পোৱালিলৈকে মই এই গ্ৰ'ৱাৰ ফিডটো ব্যৱহাৰ কৰোঁ। এইটো গ্ৰ'ৱাৰ ফিড, এইটো ব্যৱহাৰ কৰোঁ। তাৰপিছত এইটো ব্যৱহাৰ কৰাৰ পিছত যেতিয়া 65 পৰা 70 কেজি হয়, তেতিয়া মই 70 কেজিৰ পিছত মই এই ফিনিচাৰ ফিডটো ব্যৱহাৰ কৰোঁ। তাৰপিছত মই চাউৰ ক্ষেত্ৰত সদায় চাউ ফিড ব্যৱহাৰ কৰোঁ। চাউ ফিড মই কেনেকৈ ব্যৱহাৰ কৰোঁ? চাউ ফিড হ'ল, যেতিয়া গাহৰিজনী ক্ৰছ দিয়া হয়, ক্ৰছ দিয়াৰ পিছৰ পৰা
এই চাউ ফিডটো ব্যৱহাৰ কৰোঁ। চাউ ফিডটো প্ৰথম মই ক্ৰছ দিয়াৰ পিছতেই ঠিক মানে তাৰ পিছৰ পৰা কিছুদিন পিছৰ পৰা মই 1.5 কেজিমানকৈ দানা খুৱাওঁ। প্ৰথম মাহটোত 1.5 কেজিমান দানা খুৱাওঁ। প্ৰথম মাহটোত 1.5 কেজি দানা খুওৱাৰ পিছত তাৰ পিছত মই 1 কেজি 200 মানে 1200 গ্ৰামকৈ মানে দিনটোত 2400 গ্ৰাম আৰু 1200 গ্ৰামকৈ দানা খুৱাওঁ। 1200 গ্ৰামকৈ দানা তেনেকেই ঠিক মই 90 দিনলৈকে দানা খুৱাই দিলোঁ। 90 দিনৰ পৰা যিকেইদিন থাকে আৰু 15 দিনমান মই প্ৰায় আকৌ 1.5 কেজিকৈ দানা খুৱাবলৈ আৰম্ভ কৰোঁ। তাৰপিছত যেতিয়া মানে পোৱালি জগিবলৈ আৰু ধৰক 7-8 দিন আছে, তাৰপিছৰ পৰা মই দানাৰ পৰিমাণটো আকৌ কমাই আনোঁ। তাৰ পোৱালি যেতিয়া জগি হৈ যায়, জগাৰ পিছত পোৱালি কেইটা জগিছে সেই অনুপাতে মই 200 গ্ৰামকৈ দানা দি থাকোঁ। ধৰক 10টা পোৱালি জগিলে মই 2 কেজিকৈ দানা খুৱাবলৈ আৰম্ভ কৰোঁ, ঠিক পোৱালি উইন নকৰা পৰ্যন্ত। ঠিক তেনেকৈ 2 কেজিকৈ দানা খুৱাওঁ। যদি 10টা সেই অনুপাতে পোৱালি অনুপাতে 200 গ্ৰামকৈ মই দানা খুৱাওঁ। গতিকে মই এইখিনিয়েই দানা ব্যৱহাৰ কৰোঁ মোৰ ফাৰ্মত। মই আচলতে গডৰেজ কোম্পানীৰে দানা এতিয়া ব্যৱহাৰ কৰি আছোঁ। মই ৰিজাল্টটো ভাল পাইছোঁ আৰু গডৰেজৰ চাউ ফিডটো আচলতে খুব ভাল ৰিজাল্ট। আৰু চাউ ফিডৰ লগত মই ধৰক ইয়াৰ লগত এই যিটো কেতিয়াবা মই কেলছিয়াম দিওঁ, কেতিয়াবা চাৰ্কফেৰলটো ব্যৱহাৰ কৰোঁ। এনেধৰণে মই ব্যৱহাৰ কৰি আহিছোঁ। আৰু ইয়াত এডিশ্যনেলি মই কেতিয়াও এই চাউ ফিডৰ লগত মই মিনাৰেল মিক্সাৰটো ব্যৱহাৰ কৰা নাই। গতিকে মই দানাখিনি এনেকৈয়ে খুৱাওঁ। বন্ধুসকল, মই আচলতে বৰ ফিডটো বৰক কেনেকৈ খুৱাওঁ মই অকণমান কওঁ যে বৰটোক মই 1 কেজিৰ ওপৰৰ দানা কেতিয়াও নোখুৱাওঁ এবাৰত। তাৰমানে দিনটোত 2 কেজিৰ ওপৰ মই দানা নোখুৱাওঁ। মই পৰাপক্ষত 900 গ্ৰামকৈ 1800 গ্ৰাম দানা খুৱাওঁ বৰটোক। বৰক বেছি দানা খুৱাব নালাগে। খুব বেছি শকত হৈ গ'লে এই ছাৰ্ভিচ দিয়াৰ ক্ষেত্ৰত অলপ কষ্ট হয়। আৰু বৰটোক আপুনি ডায়েটটো প্ৰথমতে যেনেকৈ খুৱাই আনি লাষ্টত সেই ডায়েটটো মেইনটেইন কৰিবলগীয়া হয়। মেইনটেইন কৰিব লাগে। খুব বেছি দানা বৰটোক খুৱাবলৈ যত্ন কেতিয়াও কৰিব নালাগে। আৰু দ্বিতীয়তে ফেটেনাৰ ফিডটো মই আচলতে দুটা ব্যৱহাৰ কৰোঁ। মই যিটো গডৰেজৰ ফিনিচাৰ ফিড, তাৰ লগত মই মাকৈ গুড়ি, ৰাইচ পলিচ, কচু ঠিক তেনেকৈ সিজাই মই ফেটেনাৰ ফিডটো তৈয়াৰ কৰোঁ। 50% মই তেনেকৈ কৰোঁ আৰু 50% মই ঠিক ড্ৰাই ফিডটো ব্যৱহাৰ কৰোঁ। তাৰমানে গডৰেজৰ যিটো ফিনিচাৰ ফিড, সেই ফিনিচাৰ ফিডটো মই ফেটেনাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। গাহৰি দানা খুব কম খৰচতো তৈয়াৰ কৰিব পাৰি। মই কেতিয়াবা অন্য এটা ভিডিঅ' বনাই ক'ম। মই আজি আচলতে ক'লোঁ যে মই কোনখিনি দানা কেনেধৰণে ব্যৱহাৰ কৰোঁ সেই সম্পৰ্কেহে মই আজি ভিডিঅ'টো বনালোঁ। গতিকে এদিন মই কম খৰচত কেনেকৈ গাহৰি দানা তৈয়াৰ কৰিব পাৰি সেই সম্পৰ্কে অন্য এটা ভিডিঅ' বনাম। গতিকে বন্ধুসকল, মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। আজিলৈ আহোঁ, আৰু এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।